নমস্কাৰ। অসম বুৰঞ্জীৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন। ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল? উত্তৰটো হৈছে স্বৰ্গদেউ প্ৰমত্ত সিংহই। কিমান চনত তলাতল ঘৰ নিৰ্মাণ কৰা হৈছিল? উত্তৰটো হৈছে 1769 চনত। কাৰেংঘৰ কোনে নিৰ্মাণ কৰিছিল? উত্তৰটো হৈছে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই কিমান চনত কাৰেংঘৰ নিৰ্মাণ কৰিছিল? উত্তৰটো হৈছে 1751 চনত। আহোমসকলে প্ৰথমে ক'ত ৰাজধানী পাতিছিল? উত্তৰটো হৈছে চৰাইদেউত। শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল? উত্তৰটো হৈছে 1671 চনত। আহোম ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰটো হৈছে স্বৰ্গদেউ চুকাফাই। স্বৰ্গদেউ চুকাফাৰ কিমান চনত মৃত্যু হৈছিল? উত্তৰটো হৈছে 1268 চনত। আহোম আৰু মোগলৰ শেষৰখন যুদ্ধ কি নামেৰে জনা যায়? উত্তৰটো হৈছে ইটাখুলিৰ যুদ্ধ। ইটাখুলিৰ যুদ্ধ কিমান চনত হৈছিল? উত্তৰটো হৈছে 1682 চনত। কোনগৰাকী আহোম ৰজাক দিহিঙীয়া ৰজা বুলিও জনা যায়? উত্তৰটো হৈছে স্বৰ্গদেউ চুহুংমুং। শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগলৰ সেনাপতি কোন আছিল? উত্তৰটো হৈছে ৰজা ৰামসিংহ। আহোম ৰাজত্বকালত পাইক প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিল? উত্তৰটো হৈছে মোমাই তামুলী বৰবৰুৱা। কোনগৰাকী আহোম ৰজাৰ শাসনকালত হস্তী বিদ্যাৰ্ণৱ পুথিখন লিখা হৈছিল? উত্তৰটো হৈছে স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্বকালত। আহোমৰ ৰাজধানী গড়গাঁও দখল কৰা মীৰ জুমলা কাৰ সেনাপতি আছিল? উত্তৰটো হৈছে মোগল শাসক ঔৰংগজেব। কোনগৰাকী আহোম স্বৰ্গদেউৰ ৰাজত্বকালত প্ৰথম মুদ্ৰাৰ প্ৰচলন আৰম্ভ হয়? উত্তৰটো হৈছে জয়ধ্বজ সিংহৰ ৰাজত্বকালত। কোনগৰাকী আহোম স্বৰ্গদেউৰ ৰাজত্বকালত অসমত প্ৰথম ভূমি জৰীপ আৰম্ভ হয়? উত্তৰটো হৈছে গদাধৰ সিংহৰ ৰাজত্বকালত। কোনগৰাকী আহোম স্বৰ্গদেউৰ ৰাজত্বকালত ৰাজধানী শিৱসাগৰৰ পৰা যোৰহাটলৈ স্থানান্তৰিত কৰা হয়? উত্তৰটো হৈছে 1794 চনত গৌৰীনাথ সিংহৰ ৰাজত্বকালত। কোনগৰাকী আহোম ৰজাই কোচ ৰাজকুমাৰী মংগলা দেৱীক বিয়া কৰাইছিল? উত্তৰটো হৈছে স্বৰ্গদেউ প্ৰতাপ সিংহই। আহোম সেনাপতি লাচিত বৰফুকনৰ কিমান চনত জন্ম হৈছিল? উত্তৰটো হৈছে 1622 চনত। শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনৰ লগত থকা দ্বিতীয়গৰাকী সেনাপতি কোন আছিল? উত্তৰটো হৈছে অতন বুঢ়াগোহাঁই। কোনগৰাকী বুঢ়াগোহাঁয়ে দুবাৰকৈ আহোম ৰজা হোৱাৰ সুযোগ পায়ো নিজকে প্ৰত্যাখ্যান কৰিছিল? উত্তৰটো হৈছে অতন বুঢ়াগোহাঁই। কিমান চনত কোচ সেনাপতি চিলাৰায়ে আহোমৰ ৰাজধানী দখল কৰিছিল? উত্তৰটো হৈছে 1563 চনত। অসমত আহোম ৰাজবংশৰ শেষৰজন ৰজা কোন আছিল? উত্তৰটো হৈছে পুৰন্দৰ সিংহ। কিমান চনত চুকাফাই চৰাইদেউত আহোম ৰাজবংশৰ প্ৰতিষ্ঠা কৰিছিল? উত্তৰটো হৈছে 1253 চনত। স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা প্ৰথমগৰাকী আহোম স্বৰ্গদেউ কোন আছিল? উত্তৰটো হৈছে স্বৰ্গদেউ চুহুংমুং। আহোমসকলৰ প্ৰথম ৰাজধানী ক'ত আছিল? উত্তৰটো হৈছে চৰাইদেউত। কোনগৰাকী আহোম স্বৰ্গদেউৰ দিনত শদিয়া খোৱা গোহাঁই পথটো সৃষ্টি কৰা হৈছিল? উত্তৰটো হৈছে স্বৰ্গদেউ চুহুংমুঙৰ ৰাজত্বকালত। কোনগৰাকী আহোম স্বৰ্গদেউক ভগা ৰজা বুলিও জনা যায়? উত্তৰটো হৈছে চুৰামফা। ভগা ৰজা বুলিলে চুৰামফাক জনা যায়, আনহাতে ভগনীয়া ৰজা বুলি ক'লে চুতামলা বা জয়ধ্বজ সিংহক জনা যায়। শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল? উত্তৰটো হৈছে উদয়াদিত্য সিংহ।